নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোত চতুৰ্থ শ্ৰেণীৰ বাবে যিখন সমল পুথি তোমালোকৰ শিক্ষকসকলে ঘৰে ঘৰে প্ৰদান কৰিছে যিখন সমল পুথি তোমালোকক 15 দিনৰ ভিতৰত বিদ্যালয়ত জমা দিব কৈছে নতুবা সেই নিৰ্দিষ্ট শিক্ষকজন যিজনক আমি মেণ্টৰ বুলি কৈছোঁ তেখেতক জমা দিব কৈছে সেইখনত থকা ইংৰাজীৰ যিবোৰ প্ৰশ্ন সেই প্ৰশ্নবোৰনো কি কৈছে সেই প্ৰশ্নবোৰৰ উত্তৰ কেনেকৈ লিখিব লাগিব তাকে মই আজি এই ভিডিঅ'টো তোমালোকক ক'ব বিচাৰিছোঁ যাতে তোমালোকে প্ৰশ্নবোৰ বুজি পোৱা আৰু প্ৰশ্নবোৰৰ উত্তৰ যাতে তোমালোকে শুদ্ধকৈ লিখিব পাৰা ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত মই প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ বিষয়ে আলোচনা কৰিছোঁ আৰু এইটো ভিডিঅ'ত মই চতুৰ্থ শ্ৰেণীৰ বাবে আৰু পঞ্চম শ্ৰেণীৰ বাবে 15 দিনীয়া স্বশিক্ষণ সমলৰ যিখন পুথি সেইখন পুথিত থকা ইংৰাজী প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰিম ঠিক আছে তেন্তে ব'লা প্ৰথমে আৰম্ভ কৰোঁ চতুৰ্থ শ্ৰেণীৰ বাবে এই সমল পুথিখনত যিবোৰ ইংৰাজী প্ৰশ্ন দিছে সেইবোৰ প্ৰশ্নৰ বিষয়ে ঠিক আছে সেই প্ৰশ্নবোৰ যাতে তোমালোকে ভালকৈ বুজা আৰু বুজি পালেহে তোমালোকে তাৰ উত্তৰবোৰ শুদ্ধকৈ লিখিব পাৰিবা ঠিক আছে আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল তেন্তে আমি দ্বিতীয় এক্টিভিটিটো আৰম্ভ কৰিছোঁ দ্বিতীয় এক্টিভিটিটো কি দিছে চোৱা দ্বিতীয় এক্টিভিটি দিছে ৰিড দ্য পেছেজ গিভেন বিল' এই তলত কেইটামান বাক্য দিছে এই বাক্যকেইটা তোমালোকক পঢ়িব দিছে আৰু এই বাক্যকেইটাৰ ওপৰত ভিত্তি কৰিয়ে 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন দুটাৰ উত্তৰসমূহ তোমালোকে লিখিব লাগিব প্ৰথম প্ৰশ্নটোত কেইটামান খালী ঠাই দিছে আৰু দ্বিতীয় প্ৰশ্নটোত প্ৰশ্ন দিছে তাৰ উত্তৰবোৰ লিখিব লাগিব ঠিক আছে প্ৰথমে আমি সেই বাক্যকেইটা পঢ়োঁ ভালকৈ পঢ়িবা ভালকৈ বুজিবলৈ চেষ্টা কৰিবা কিয়নো এই বাক্যকেইটা বুজি পালেহে তোমালোকে প্ৰথমটো আৰু দ্বিতীয় এক্টিভিটি তোমালোকে কৰিব পাৰিবা হয় আৰম্ভ কৰোঁ ব'লা প্ৰথমে কি আছে যে ওৱান ইভিনিং ৰীতা ৱাজ লুকিং এট দ্য স্কাই এদিনাখন সন্ধিয়া ৰীতাই আকাশৰ পিনে চাই আছিল ইট ৱাজ 7 ইন দ্য ইভিনিং তেতিয়া সন্ধিয়া 7 বাজিছিল দ্য মুন ৱাজ শ্বাইনিং ব্ৰাইটলি চন্দ্ৰটোৱে উজ্জ্বলভাৱে জিলিকি আছিল ইট লুক লাইক এ ব্ৰাইট লেম্প ইন দ্য স্কাই আকাশত ইয়াক এক উজ্জ্বল চাকিৰ নিচিনা দেখা গৈছিল ৰীতা চ' ছাম ষ্টাৰ টু ৰীতাই কেইটামান তৰাও দেখিছিল ছাডেনলি হঠাৎ এ শ্বুটিং ষ্টাৰ ফ্লেছ বাই হঠাৎ এক পপীয়া তৰাই ভুমুকি মাৰিছিল ঠিক আছে এতিয়া তোমালোকে পঢ়িলা লাইনটো বুজি পালা কি কৈছে যে এদিনাখন সন্ধিয়া ৰীতাই আকাশলৈ চাই আছিল সেইখিনি সময়ত সন্ধিয়া 7 বাজিছিল সেই সময়ছোৱাত চন্দ্ৰটো উজ্জ্বলভাৱে জিলিকি আছিল আৰু আকাশত ইয়াক এক উজ্জ্বল চাকিৰ নিচিনা দেখা গৈছিল ৰীতাই কিছুমান তৰাও দেখিছিল আৰু হঠাৎ এটা পপীয়া তৰাই ভুমুকি মাৰিছিল ঠিক আছে এইখিনিয়ে হৈছে এই বাক্যকেইটাৰ অসমীয়া অনুবাদ এতিয়া তোমালোকে এই বাক্যকেইটা আশা কৰিছোঁ বুজিছা এতিয়া এই বাক্যকেইটাৰ ওপৰত ভিত্তি কৰিয়ে তলৰ প্ৰশ্নবোৰ দিয়া গৈছে ঠিক আছে এতিয়া চোৱা প্ৰথমে চোৱা কি লিখা আছে ৰিড দ্য পেছেজ এণ্ড ফিল ইন দ্য ব্লেংক তোমালোকক এই বাক্যখিনি পঢ়িব দিছে আৰু তাৰপাছত তোমালোকক এই খালী ঠাইবোৰ পূৰ কৰিব দিছে তাৰপিছত প্ৰথমটো কি আছে ওৱান ইভিনিং এদিনাখন সন্ধিয়া ৰীতা ৱাজ লুকিং এট দ্য এদিনাখন সন্ধিয়া ৰীতাই কি চাই আছিল ৰীতা ৱাজ লুকিং এট দ্য কি চাই আছিল ফটো দিয়া আছে এইটো কি হয় এইটো হৈছে স্কাই ওৱান ইভিনিং ৰীতা ৱাজ লুকিং এট দ্য স্কাই ইয়াতে কি হ'ব স্কাই ঠিক আছে ওপৰত দিয়াই আছে ঠিক আছে সেইকাৰণে তোমালোকক এই বাক্যখিনি ভালকৈ পঢ়িব কৈছে কিয়নো গোটেইকেইটা প্ৰশ্নৰ উত্তৰ এই বাক্যকেইটাতে আছে ওৱান ইভিনিং ৰীতা ৱাজ লুকিং এদিনাখন সন্ধিয়া ৰীতাই কি চাই আছিল ক'লৈ চাই আছিল আকাশলৈ চাই আছিল স্কাই ঠিক আছে দ্য এইটো কি হ'ব এই ছবিটোক কি বুলি কয় এইটো কিহৰ ছবি এইটো যিহৰ ছবি সেই ছবিটোৱে ইয়াত লিখিব লাগিব ৱাজ শ্বাইনিং ব্ৰাইটলি মই কৈ নিদিওঁ তোমালোকে নিজে কৰিব লাগিব ঠিক আছে ৰীতা চ' ছাম ৰীতাই কিছুমান কি দেখিছিল এইটো কি এইবোৰ কি দেখিছিল এইটোক ইংৰাজীত যি বুলি কয় অসমীয়াত তৰা বুলি কয় ইংৰাজীত ইয়াক যি বুলি কয় সেইটোৱে তোমালোকে ইয়াত লিখিব লাগিব ঠিক আছে ছাডেনলি হঠাৎ কি পাৰ হৈ গৈছিল ইয়াত আছে ছাডেনলি কি পাৰ হৈ গৈছিল চোৱা ভালকৈ পঢ়ি চালে মই এতিয়া কৈয়ে গ'লোঁ দুবাৰমান তথাপিও তোমালোকে এবাৰ নিজে পঢ়ি যাবা গম পাবা হঠাৎ কি পাৰ হৈ গৈছিল ছাডেনলি এ ডেছ পাৰ হৈ গৈছিল হঠাৎ কি পাৰ হৈ গৈছিল সেইটো তোমালোকে ইয়াত লিখিবা ঠিক আছে তে এইটো পাৰিবা কৰিব তাৰপিছত 2 নম্বৰটো চোৱা 2 নম্বৰটো কি আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন
প্ৰশ্নকেইটাৰ উত্তৰ লিখিব কৈছোঁ। হু ৱাজ লুকিং এট দ্য স্কাই, আকাশলৈ কোনে চাই আছিল? কোনে চাই আছিল কোৱাচোন? ইয়াতে লিখাই আছে কোনে চাই আছিল। মই তোমালোকক কৈ গ'লোঁ আকাশলৈ কোনে চাই আছিল, আকাশলৈ ৰীতাই চাই আছিল। প্ৰথমটো মই কৈ দিছোঁ তোমালোকক, পিছৰকেইটা তোমালোকে নিজে লিখিবা। আকাশলৈ কোনে চাই আছিল? ৰীতাই চাই আছিল। তেনে ইয়াত কি হ'ব? ৰীতা ৱাজ লুকিং এট দ্য স্কাই, ৰীতাই আকাশলৈ চাই আছিল। হোৱাট ৱাজ শ্বাইনিং ব্ৰাইটলি, কি বস্তুটো, কোনটো বস্তু জিলিকি আছিল? ঠিক আছে, কোনটো বস্তু জিলিকি আছিল? আকাশ কোনটো বস্তু জিলিকি আছে তোমালোকে এই পাঠটো পঢ়িলে গম পাবা, আৰু তাৰ পৰা উত্তৰটো ইয়াত লিখি দিব পাৰিবা। ঠিক আছে, তাৰপাছত চোৱা পিছৰটো কি প্ৰশ্ন কি আছে? হোৱাট ডিড মুন লুক লাইক ইন দ্য স্কাই, হোৱাট ডিড মুন লুক লাইক ইন দ্য স্কাই, আকাশত থকা চন্দ্ৰটো কিহৰ দৰে লাগিছিল, কিহৰ দৰে জিলিকি আছিল? লুক লাইক কিহৰ দৰে লাগিছিল, সেইটো তোমালোকে ইয়াতে পঢ়িলে পাই যাবা, উত্তৰটো ইয়াতে আছে। ঠিক আছে, তেন্তে আশা কৰোঁ এক্টিভিটিটো তোমালোকে বুজি পাইছা, আৰু বুজি পিনে শুদ্ধ উত্তৰকেইটাহে তোমালোকে ইয়াত লিখিবা। মই পুনৰ তোমালোকক কৈছোঁ, মই ইয়াৰ উত্তৰবোৰ তোমালোকক সম্পূৰ্ণ নকওঁ, কিয়নো এয়া সম্পূৰ্ণ হৈছে ছয়ক্ষণ। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰ এক্টিভিটিটোৰ 3 নম্বৰ কুৱেশ্যনটো দেখিছা। 3 নম্বৰ প্ৰশ্নটো হ'ল লেটছ ৰিড দ্য পয়েম অ' লুক এট দ্য মুন ফ্ৰম ইয়ৰ টেক্সট বুক। অ' লুক এট দ্য মুন যিটো কবিতা আছে তোমালোকৰ পাঠ্যপুথিত, সেইটো তোমালোকক পঢ়িব কৈছে। ঠিক আছে, সেইটো তোমালোকে পঢ়িলেই হ'ল, ইয়াত লিখিব নালাগে। ঠিক আছে, আৰু সেইটো ভালকৈ পঢ়িবা। মই তথাপিও এবাৰ তোমালোকক পঢ়ি শুনাই দিওঁ, তোমালোকৰ যিহেতু মনত আছে যদিও মই তোমালোকক এবাৰ পঢ়ি শুনাই দিওঁ কি আছিলে সেই কবিতাটো, যাতে তোমালোকৰ মনত থাকে। ঠিক আছে, সেইটো আছিল অ' লুক এট দ্য মুন, চি ইজ শ্বাইনিং আপ দেয়াৰ, অ' মাদাৰ চি লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ, লাষ্ট উইক চি ৱাজ স্মলাৰ and shaped like a bow, but now she is grown bigger and shaped like a O. ঠিক আছে, এনেদৰে তোমালোকৰ পাঠ্যপুথিত থকা অ' লুক এট দ্য মুন কবিতাটো পঢ়িবা। ঠিক আছে, তাৰপিছত 2 নম্বৰ এক্টিভিটিটো 4 নম্বৰটো চোৱা। লেটছ ৰাইট, ইয়াত কি আছে? ডেয়াৰ এয়াৰ ফেয়াৰ, স্মলাৰ বিগাৰ, এইটো কি হ'ব? তাৰমানে ইয়াতে তিনিটা শব্দ দিছে, প্ৰথমটোত 3টা দিছে, বাকীকেইটাত পিছৰটো দিয়া নাই। এই 3টা শব্দৰ উচ্চাৰণবোৰ একেই, যিবোৰ আমি ৰাইমিং ৱৰ্ড বুলি কওঁ। ঠিক আছে, যিবোৰৰ শব্দৰ উচ্চাৰণবোৰ একেই হয়। যদি চোৱা ডেয়াৰ এয়াৰ ফেয়াৰ, 3টা শব্দৰ উচ্চাৰণ একেই হয়নে নহয়? ঠিক হয়, একেই উচ্চাৰণ হয়। ঠিক তেনেকৈ স্মলাৰ বিগাৰ, এইটো কি হ'ব? লাষ্টৰ ফালে মনত ৰাখিবা, উচ্চাৰণটো একেই হ'ব লাগিব, লাষ্টৰ ফালে ইয়াৰ থাকিলে ভাল হয়। স্মলাৰ বিগাৰ কি হ'ব? এইটো তোমালোকে গ্ৰেটাৰ লিখিব পাৰা, GREATER, গ্ৰেটাৰ লিখিব পাৰা। ঠিক আছে, তেনে মিলিব। ঠিক তেনেদৰে বৌ অ', উচ্চাৰণবোৰ চোৱা, বৌ অ', আৰু এইটো কি হ'ব? এইটো তোমালোকে নিজে লিখিবা। ঠিক আছে, এইটো মই বাৰু তোমালোকক লিখি দিছোঁ, এটা দেখাই দিছোঁ। স্মলাৰ বিগাৰ, এইটো হ'ব গ্ৰেটাৰ, GREATER, গ্ৰেটাৰ। চোৱা স্মলাৰ বিগাৰ গ্ৰেটাৰ, উচ্চাৰণবোৰ একেই হৈছেনে? ঠিক তেনেকৈ এইটো তোমালোকে নিজে কৰিবা, বৌ অ', এইটো কি হ'ব? ঠিক আছে, এইটো নিজে কৰিবা। এতিয়া 5 নম্বৰটো 2 নম্বৰ এক্টিভিটিৰ 5 নম্বৰটো চোৱা। ইয়াতে তোমালোকৰ দিছে ৰাইট দ্য লাইনছ ফ্ৰম দ্য পয়েম হেভিং দ্য ফলোয়িং ৱৰ্ডছ, ওৱান ইজ ডান ফৰ ইউ। তাৰমানে অ' লুক এট দ্য মুন এই কবিতাটোত থকা কিছুমান শব্দ দিয়া হৈছে, যিবোৰ চোৱা তলত মই কৈ দিছোঁ এটা শব্দ। প্ৰথমটো দিছে মুন, মাদাৰ, লেম্প, স্মলাৰ, ব', বিগাৰ। এই গোটেইকেইটা শব্দই এই কবিতাটোত আছে, আৰু এই শব্দকেইটাৰ লগত জড়িত সেই শাৰীকেইটা তোমালোকৰ ইয়াত লিখিব দিছে। যেনে চোৱা, প্ৰথমটো দিছে মুন, মুনটো দিছে, কি লিখিছে? অ' লুক এট দ্য মুন। মাদাৰ, মাদাৰ হ'লে কি হ'ব? কবিতাটো মনত পেলোৱা, মাদাৰ হ'লে কি হ'ব? মাদাৰৰ লাইন, সেই মাদাৰ শব্দটো থকা লাইনটো কি আছে? সেই লাইনটো হ'ব ধৰা, অ' মাদাৰ চি লুকছ লাইক এ লেম্প। Oh, mother, she looks like a lamb. ঠিক আছে, মাদাৰৰ লগত এই গোটেই লাইনটো আছে কবিতাটোত। ঠিক তেনেকৈ লেম্প থকা লাইনটো কি হ'ব? স্মলাৰ থকা লাইনটো কি হ'ব? ব' থকা লাইনটো কি হ'ব? বিগাৰ থকা লাইনটো কি হ'ব? এটা মই কৈ দিছোঁ, ধৰা এটা তোমাক বিগাৰ, বিগাৰটো ধৰা মই তোমাক দেখাই দিছোঁ, চি ইজ গ্ৰ'ন বিগাৰ। ঠিক আছে, বিগাৰ, সেইটো এই লাইনটো কবিতাটোত আছে। তাৰমানে এই শব্দকেইটা থকা কবিতাটোত
থকা এই শব্দকেইটাৰ লগত যিকেইটা শাৰী আছে এই শাৰীকেইটা তোমালোকে ইয়াত লিখিব দিছে যেনেকৈ মুনৰ লগত শাৰীটো কি আছে অ' লুক এট দ্য মুন মাদাৰ অ' মাদাৰ চি লুকছ লাইক এ লেম্প লেম্পত কি হ'ব লেম্পত হ'ব তোমালোকৰ লেম্পটো কবিতাটো যদি পঢ়া তাত পাই যাবা তোমালোকে লাইক এ লেম্প ইন দ্য এয়াৰ এনেকৈ আছে ঠিক আছে লিখিবা স্মলাৰ হ'লে তোমালোকৰ ধৰা চন্দ্ৰটো কেনেকুৱা আছিল চন্দ্ৰটো লাষ্ট কবিতাটোত যদি পঢ়া তোমালোকে গম পাবাই চন্দ্ৰটো প্ৰথম অৱস্থাত সৰু থাকে পিছলৈ সি ডাঙৰ হৈ গৈ থাকে লাষ্ট মানে যোৱা সপ্তাহত চন্দ্ৰটোৰ আকাৰ কেনেকুৱা আছিল সৰু আছিল লাষ্ট উইক চি ৱাজ স্মলাৰ ঠিক আছে লাষ্ট উইক চি ৱাজ চন্দ্ৰটো সৰু আছিল তো সেইটো তোমালোকে লিখিব পাৰিবা লাষ্ট উইক চি ৱাজ স্মলাৰ লিখি ল'বা ক'বে সেই স্মলাৰৰ লগত যিটো লাইন লাগি আছে লাইনটো লিখি দিবা বৌ মানে ধনু প্ৰথম অৱস্থাত ই ধনুৰ দৰে থাকে মই তোমালোকক কৈছিলোঁৱে পিছলৈ ই এটা বলৰ দৰে হৈ পৰে সেইটো লিখিবা বৌৰ লগত কোনটো লাইন আছে লিখি দিবা তাৰপিছত বিগাৰ লাষ্টত প্ৰথম এই ধনুৰ পৰা যাই পিনে দিন বাগৰাৰ লগে লগে চন্দ্ৰটো কি হয় ডাঙৰ হৈ যায় এই বিগাৰ লাইনটো মই লিখি দিব পাৰিম লিখি দিওঁ আৰু এটা কৈ দিওঁ তোমালোকক but now she is grown bigger হল এতিয়া বুজি পালানে ঠিক তেনেকৈ বৌ থাকিলে বৌৰ সেই লাইনটো কি হ'ব স্মলাৰ কি হ'ব এইটো তোমালোকে নিজে কৰিবা মই তোমালোকক জাষ্ট দেখাই দিলোঁ তাৰমানে অ' লুক এট দ্য মুন কবিতাটোত এই গোটেইকেইটা শব্দ আছে আৰু এই শব্দকেইটাৰ লগত জড়িত সেই লাইনকেইটা সেই শাৰীকেইটাই তোমালোকক ইয়াত লিখিব কৈছে ঠিক আছে ৰাইট দ্য লাইনছ ফ্ৰম দ্য পয়েম হেভিং দ্য ফলোয়িং ৱৰ্ডছ ঠিক আছে ওৱান ইজ ডান ফৰ ইউ মুন তো আছে অ' লুক এট দ্য মুন মাদাৰ চি লুকছ লাইক এ লেম্প বিগাৰ বাট নাও চি ইজ গ্ৰ'ন বিগাৰ এই বাট নাওটো নিলিখি পিনে তোমালোকে চি ইজ গ্ৰ'ন বিগাৰ লিখিলেও হ'ব চি ইজ গ্ৰ'ন বিগাৰ ঠিক আছে চি ইজ গ্ৰ'ন বিগাৰ লিখিলে হ'ব বৌটো কি চি লুক লাইক এ বৌ লিখিব পাৰা স্মলাৰটো লিখিব পাৰা চি ৱাজ এ স্মলাৰ সেনেকৈ তোমালোকে গোটেই সেই কবিতাটোত থকা সেই লাইনসমূহ এই শব্দকেইটাৰ লগত যিকেইটা শাৰী আছে শাৰীকেইটা লগাই পিনে লাইনকেইটা লিখিব ঠিক আছে তোমালোকে চেষ্টা কৰিলে পাৰিবা নিশ্চয় আৰু ভুল হ'লেও ভয় নাখাবা ভুলে শুদ্ধ হ'লেও তোমালোকে ইয়াতে খুব ভালকৈ লিখিবা এয়া নষ্ট নকৰিবা এইখন লেতেৰা নকৰিবা প্ৰথমে কাঠ পেঞ্চিল দি মই যেনেকৈ কাঠ পেঞ্চিল লিখিছোঁ তেনেকৈ তোমালোকেও গোটেইকেইটা এক্টিভিটি প্ৰথমৰ পৰা গোটেইকেইটা এক্টিভিটি তোমালোকে কাঠ পেঞ্চিল দি প্ৰথমে লিখিবা যদি তোমালোকে ভাবা যে শুদ্ধ হয় যে তেন্তে কলমেদি লিখিবা আৰু যদি ভুল হোৱাৰ সম্ভাৱনা থাকে তেন্তে তোমালোকে প্ৰথমে কাঠ পেঞ্চিল দি লিখাই ভাল কিয়নো কাঠ পেঞ্চিল লিখিলে ভুল হ'লেও তোমালোকে আকৌ পিছত তাক মুচি পিনে শুদ্ধ কৰি লিখিব পাৰা ঠিক আছে তেন্তে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া স্বশিক্ষণ সমল যিখন পুথি তোমালোকক চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক দিছে সেইখনত থকা ইংৰাজীৰ প্ৰশ্নবোৰ তোমালোকে বুজি পাইছা আৰু সেইবোৰৰ শুদ্ধ উত্তৰবোৰ তোমালোকে এতিয়া এই পুথিখনত লিখিব পাৰিবা ঠিক আছে তেন্তে এতিয়া আমি